নমস্কাৰ, পৰাগপৰি ৱৰ্ল্ড চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি শালি চাউলৰ ভুৰভুৰীয়া পিঠা বনাবলৈ লৈছোঁ। এয়া নিমখ এচামুচ লৈ লৈছোঁ। নিমখ চামুচ লৈ অলপ সানি লৈছোঁ। পানী অলপ দি সানি লৈছোঁ। মই এতিয়া পানী দি এনেকৈ ঘুলি লৈছোঁ। পিঠাখিনি ঘুলি হোৱাৰ পিছত এচামুচ মিঠাতেল দি লৈছোঁ। মিঠাতেল দি এতিয়া আকৌ ঘুলি ল'ব লাগিব। ঘুলি লোৱা হৈ গৈছে। এইফালে মই কেৰাহী পাতি লৈছোঁ। ইয়াত অকণমান ৰিফাইন দি কেৰাহীখন চাৰিওফালটো তেলকণ লাগিবৰ কাৰণে এনেকৈ লৰাই লৈছোঁ। ভুৰভুৰীয়া পিঠাৰ বাবে এনেকৈ অকণমান তেল দি ল'লেই হ'ব, নহ'লে অলপ লাগি ধৰে। মই পিঠাটো দি লৈছোঁ। এয়া 1 মিনিটমানৰ পিছত লৰাম। ছাইডটো ধুনীয়াকৈ সিজি গৈছে। এতিয়া লৰাই লৈছোঁ। সেই একেধৰণে মই আকৌ এটা এনেকৈ দি লৈছোঁ। আপোনালোকে ঢাকোন দি লওঁ বুলিও পাৰে, মই ঢাকোন দি নোলোৱাকৈ বনাই দেখাইছোঁ। এয়া খুব ধুনীয়াকৈ ছাইডটো সিজি গৈছে। 1 মিনিটৰ পিছতে মই এয়া লুটিয়াই দিছোঁ। এই পিঠাটো হৈ গ'ল। এতিয়া কাঢ়ি লৈছোঁ। এই পিঠাবিধক ঠাই ভেদে খোলা চাপৰি পিঠা, পানী পিঠা বুলিও কয়। এই পিঠাবিধ ৰোগী নিৰোগী সকলো মানুহেই খাব পাৰিব। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া পিঠা মোৰ বনোৱা হৈ গ'ল। মোৰ পিঠা বনোৱা হৈ গ'ল। এবাটি ৰঙা চাহৰ সৈতে খাবলৈ লৈছোঁ। ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।